নমস্কাৰ, মই ইফতিকাৰ আহমেদ। আপোনালোকে চাই আছে মুক্তাংগন প্ৰাইম টাইম। আচলতে আমি দেশত সংঘটিত কিছু ঘটনা যোৱা কেইবাটাও সপ্তাহৰ পৰা পৰিলক্ষিত কৰি আহিছোঁ। আচলতে দেশখনক আমি যি ছ'চিয়েলিষ্টিক এপ্ৰ'চৰে ষ্টাৰ্ট কৰিছিলোঁ, যিদৰে কেৱল আমি কিছু সংখ্যক ধনী তথা সেই অট্টালিকাত বসবাস কৰা মানুহৰ কাৰণে নহয়, ফুটপাথৰ পৰা আৰম্ভ কৰা সেই অট্টালিকাৰ মাজত বসবাস কৰা প্ৰত্যেকজন মানুহে যাতে সমানভাৱে নিজৰ প্ৰাপ্য অধিকাৰসমূহ লাভ কৰিব পাৰে, তাৰ কাৰণেই এই দেশখনক আমি সকলোৱে মিলি আমাৰ পূৰ্বপুৰুষসকলে নিজৰ প্ৰাণ ত্যাগ দি স্বাধীন কৰাইছিল। কিন্তু এতিয়া কথাটো হৈছে, যেতিয়া যিকোনো ধৰণৰ ঘটনা এটা সংঘটিত হয়, তেতিয়া আমি দেখা পাওঁ যে যিসকল আমোলা বিষয়া পুলিচ অফিচাৰ আছে, তেখেতসকলে কিছু সংখ্যক বিশেষ মানুহৰ বাবে কিছু এক্সট্ৰা ফেচিলিটিজ দিয়া দেখা যায়। কিছু সংখ্যক মানুহৰ কাৰণে তেখেতসকল বিশেষ হৈ যায়, কিন্তু যেতিয়াই সেই ছেইম ঘটনাটো দুখীয়াৰ কাৰণে আহে, তেতিয়া কিন্তু তেখেতসকলৰ যি ব্যৱহাৰ সেয়া সলনি হৈ যায়। আৰু তেনেকুৱাই কিছু বিশেষ ঘটনা কলকাতাত সংঘটিত হোৱা সেই নিৰ্মম হত্যাকাণ্ড তথা মুম্বাইত সংঘটিত হোৱা যৌন উৎপীড়নৰ ঘটনাটো প্ৰকাশ পাইছে। যি সময়ত এটা ভিক্টিমে নিজৰ যি কাহিনী সেয়া লৈ কিনে যেতিয়া FIR এটা কৰিবলৈ যায়, তেতিয়া ইমান নিকৃষ্টতম এক জঘন্য কাণ্ড হোৱাৰ পাছতো তেখেতসকলে FIR ফাইল কৰিবলৈ 8 ঘণ্টা 12 ঘণ্টা পৰ্যন্ত টাইম লগাই দিয়ে। তাৰ পিছতো তেখেতসকলে উপযুক্তভাৱে সেই কাম কৰিবলৈ সক্ষম নহয় বা কৰিব নিবিচাৰে। গতিকে আজিৰ প্ৰাইম টাইমত আমি আলোচনা কৰিম মহাৰাষ্ট্ৰত সংঘটিত হোৱা এক যৌন উৎপীড়নৰ ঘটনাৰ সম্পৰ্কে। যোৱা 13 আগষ্ট তাৰিখে মহাৰাষ্ট্ৰৰ থানে জিলাৰ অন্তৰ্গত বদলাপুৰ অঞ্চলৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দুগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে যৌন উৎপীড়নৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি বিদ্যালয়খনৰ চাফাই কৰ্মীজনে সেই জঘন্য কাণ্ডটো সংঘটিত কৰে। ভুক্তভোগী এগৰাকী ছোৱালীয়ে নিজৰ পিতৃক সেই সম্পৰ্কে অৱগত কৰে আৰু তেওঁ ততালিকে ছোৱালীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষাত যৌন উৎপীড়নৰ কথাটো ধৰা পৰে। ইয়াৰ লগে লগে আন এগৰাকী ছোৱালীৰো অভিভাৱকে স্বাস্থ্য পৰীক্ষা কৰায় আৰু তেওঁৰ সৈতেও সেই একেই যৌন উৎপীড়ন হৈছে বুলি ধৰা পৰে। যেতিয়া নাবালিকা দুগৰাকীৰ পৰিয়ালে আৰক্ষী থানাত অভিযোগ দিবলৈ যায়, ৰহস্যজনকভাৱে 12 ঘণ্টাৰ পাছতহে সেই লিখিত অভিযোগ গ্ৰহণ কৰে। এতিয়া আমাৰ প্ৰশ্ন যে এনে এটা জঘন্য ঘটনা হৈ যোৱাৰ 12 ঘণ্টাৰ পাছতহে কিয় FIR গ্ৰহণ কৰা হয়? আৰক্ষীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে নেকি? উল্লেখ্য যে যিগৰাকী মাতৃয়ে আৰক্ষী চকীলৈ গৈ FIR দাখিল কৰিবলৈ বিচাৰিছিল, তেওঁ নিজেও এগৰাকী গৰ্ভৱতী মহিলা আছিল আৰু লগতে তেওঁৰ স্বাস্থ্যজনিত সমস্যাটো ভুগি আছিল বুলি জানিব পৰা গৈছে। তাৰ পাছতো এক ৰহস্যজনক কাৰণত তেওঁৰ FIR দাখিল কৰিবলৈ 12 ঘণ্টাকৈ সময় অপেক্ষা কৰিবলগীয়া হৈছিল। আমি আপোনালোকক জনাব খুজিছোঁ যে এগৰাকী মহিলা সাংবাদিকে সেই সমগ্ৰ ঘটনাটো প্ৰতিবেদন প্ৰস্তুত কৰি থাকোঁতে শিৱসেনা চিন্দে গোটৰ এগৰাকী কৰ্মী তথা বদলাপুৰ প্ৰাক্তন মেয়ৰগৰাকীয়ে মহিলা সাংবাদিকগৰাকীক কয় যে কিয় আপুনি এনেকৈ ৰিপৰ্টিং কৰি আছে? আপোনাৰ লগত এই ঘটনাটো হৈছে নেকি? এই ঘৃণনীয় বলৎকাৰৰ ঘটনাটো সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজ আৰু অভিভাৱকে 20 আগষ্ট তাৰিখে এক প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰেল অৱৰোধ কৰে। এই প্ৰতিবাদৰ ফলত বহুকেইখন ৰেল বন্ধ কৰি দিয়া তথা বন্ধ কৰি দিবলগীয়া পৰিস্থিতি সৃষ্টি হয়। ইয়াৰ পাছতেই 24 আগষ্ট তাৰিখে মহাৰাষ্ট্ৰত বিৰোধী দলসমূহে মহাৰাষ্ট্ৰ বন্ধৰ আহ্বান কৰে। এই প্ৰতিবাদ শাম কটাবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। তদুপৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা 1000 গৰাকী ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলিও খবৰ আহিছে। এই তীব্ৰ প্ৰতিবাদৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষ আৰু দুগৰাকী চাফাই
কৰ্মচাৰীক নিলম্বন কৰা হৈছে। তদুপৰি যিটো কোম্পানীয়ে এই চাফাই কৰ্মচাৰীৰ যোগান ধৰিছিল তেওঁলোকক ব্লেকলিষ্টেড কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণৱিছে এই ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু তাৎক্ষণিকভাৱে বদলাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু হেড কনিষ্টবলক শাস্তিমূলক বদলিৰ নিৰ্দেশ প্ৰদান কৰিছে। শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ নেতা উদ্ধৱ ঠাকৰে এই ঘটনাটোৰ সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মতামত প্ৰদান কৰি কৈছে যে এনেকুৱা এটা জঘন্য ঘটনাৰ প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত লাঠি চাৰ্জ কৰা আৰু প্ৰতিবাদকাৰীৰ ওপৰত গোচৰ ৰুজু কৰাৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে আৰু এই গোচৰসমূহ ততালিকে উঠাই ল'ব লাগে। তদুপৰি এই অতি চাঞ্চল্যকৰভাৱে কয় যে এই সমগ্ৰ ঘটনাটোত বিজেপি কৰ্মী জড়িত হৈ আছে। দেশৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে মহাৰাষ্ট্ৰত দুগৰাকী নাবালিকাক ধৰ্ষণ কৰা হ'ল, কিন্তু যেতিয়ালৈকে ৰাইজ ৰাজপথলৈ নামি নাহিল তেতিয়ালৈকে ন্যায় প্ৰক্ৰিয়া আগনাবাঢ়িল। এখন এজাহাৰ দাখিল কৰিবলৈও ৰাইজে প্ৰতিবাদ কৰিব লাগিব নেকি? বৰ্তমান সময়ত পীড়িতসকলৰ ন্যায়ৰ বাবে আৰক্ষী চকীলৈ যোৱাটো কিয় ইমান ৰহস্যজনক কথা হৈ পৰিছে? মুম্বাই কংগ্ৰেছে এই বিষয়ত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই সম্পৰ্কে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই টুইটাৰ যোগেৰে কয় যে প্ৰতিবাদসমূহ ৰাজনৈতিক ষড়যন্ত্ৰ, বাহিৰৰ পৰা মানুহ আনি ৰেলপথসমূহ চাগে অৱৰোধ কৰা হৈছিল। এনেধৰণৰ ঘটনাত ৰাজনীতি কৰিব নালাগে। ৰাজ্য চৰকাৰ মহিলা সুৰক্ষাৰ বাবে দায়বদ্ধ, কিন্তু আমাৰ প্ৰশ্ন, যদিহে এনেধৰণৰ জঘন্য কাণ্ডত ন্যায়ৰ বাবে ৰাইজে প্ৰতিবাদ নকৰে তেতিয়া প্ৰতিবাদ কেতিয়া কৰিম? যদি এনেধৰণৰ ঘটনাত প্ৰতিবাদ কৰাটো ইমান বেয়া কথা তেন্তে কিয় পশ্চিমবংগত বিজেপিয়ে প্ৰতিবাদ কৰিছিল? এতিয়া এইসমূহ নিকৃষ্টতম জঘন্য ঘটনাৰ কাৰণেও আমি চৰকাৰ আৰু তথা ৰাজ্যৰ ওপৰত কম্পেয়াৰ কৰিবলগীয়া হৈছে নেকি? এই মুহূৰ্তটো আমি আচলতে এই নিকৃষ্টতম ঘটনাসমূহক লৈ ৰাজনীতি কৰিবলৈ এতিয়াও এৰা নাই। আমি এতিয়ালৈ নিজৰ যি চিন্তাধাৰা আছে, আচলতে এই সমস্যাসমূহ কেনেকুৱা ধৰণে ঠিক কৰিব লাগিব এতিয়ালৈকে তাৰ ওপৰত আমি চিন্তা কৰিব পৰা নাই। কিন্তু এতিয়াও চৰকাৰ বা চৰকাৰৰ সেই আমোলা বিষয়া তথা এই বিভিন্ন নেতাৰ জৰিয়তে এজনে আনজনক দুখ দিয়াৰ যি নজিৰ সেয়া আমি পৰিলক্ষিত হৈছোঁ। গতিকে আমি মুক্তাংগন পৰিয়ালৰ পৰা এয়াই দাবী জনাওঁ যে দেশত এনেধৰণৰ জঘন্য কাণ্ডসমূহ ৰোধ কৰিবলৈ চৰকাৰ, প্ৰশাসন, সভ্য সমাজ সকলোৱে ওলাই আহিব লাগে আৰু এক বিজ্ঞানসন্মত তথা প্ৰেক্টিকেল পদ্ধতিৰে কাম কৰিব লাগে। এই কথাবোৰ তৃণমূল কংগ্ৰেছ বনাম বিজেপিৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিব নালাগে। ৰাজনীতিৰ ঊৰ্ধলৈ গৈ আমি এষাৰ কথা মনত ৰাখিব লাগিব যে আমি এগৰাকী পীড়িতাৰ কথা পাতি আছোঁ। এনে এটা ঘৃণনীয় ঘটনা হৈ যোৱাৰ পাছতো যদি আৰক্ষীয়ে 12 ঘণ্টাৰ পাছতে FIR গ্ৰহণ কৰে তেন্তে ৰাইজে প্ৰতিবাদ কৰাটো স্বাভাৱিক কথা। গতিকে এই ঘটনাটোত আৰু কি হ'ব, কেনেকুৱা ধৰণৰ আপডেট আহিব সেই বিষয়ে আপোনালোকক আমি জনাই থাকিম। আপোনালোকে ইমান পৰে চাই আছিলে মুক্তাংগন প্ৰাইম টাইম। আজিৰ এই প্ৰাইম টাইমৰ দ্বিতীয়টো খণ্ডৰ পৰা মই ইফতিকাৰ আহমেদে ইমানতে বিদায় লৈছোঁ। আমি নতুন নতুন বিভিন্ন ঘটনাসমূহ লৈ আপোনালোকৰ মাজত পুনৰ এটি খণ্ডলৈ উপস্থিত হ'ম। তেতিয়ালৈ ভালে থাকক, চাই থাকক মুক্তাংগন। ধন্যবাদ, নমস্কাৰ। মই ইফতিকাৰ আহমেদ।